নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আসাম জাতীয় বিদ্যালয়ৰ নতুন গণিত ষষ্ঠ শ্ৰেণীৰ অনুশীলনী 1A বা পাঠ 1 যোনটো আছে তোমালোকৰ সংখ্যা ৰেখা সংখ্যা হয়নে পাঠ 1 সংখ্যা যোনটো নাম্বাৰছ ইয়াৰ আগৰ ভিডিঅ' যোনে যোনে চোৱা নাই তোমালোকে চাই ল'বা। তাত মই অনুশীলনী 1A ইয়াৰ আগৰ ভিডিঅ'ত অনুশীলনী 1A question number 1 question number 1 2 3 সম্পূৰ্ণ হৈ গৈছে, 4 হৈ গৈছে। question number 1 2 3 4 1 2 3 4 আজি মই তোমালোকক question number 5 টো কৰাই দিম। সো তোমালোকে চাই থাকিবা, ভিডিঅ'টো স্কিপ নকৰাকৈ চাবলৈ চেষ্টা কৰিবা। ইয়াত ষ্টেপ বাই ষ্টেপ মই তোমালোকক বুজাই দিছোঁ, চাই ল'বা। আজি মই question number 5 and 6 সম্পূৰ্ণ কৰাই দিম, চাই থাকিবা ভিডিঅ'টো কেনেকৈ কৰিব লাগিব। চোৱা question number 5 টো চোৱা কি কৈছে। যদি এটা সংখ্যাত হয়নে যদি এটা সংখ্যাত এটা অংক এবাৰহে ব্যৱহাৰ কৰিব পাৰি হয়নে মানে এটা অংক এবাৰহে ব্যৱহাৰ কৰিব কৈছে আমাক হয়নে। তেন্তে এক নম্বৰটো কৈছে 2 3 2,3,6 অংক তিনিটাৰ সহায়ত হয়নে অংক তিনিটাৰ সহায়ত গঠন কৰিব পৰা তিনিটা অংক বিশিষ্ট সংখ্যা আটাইবোৰ লিখা বুলি কৈছে আমাক। মানে 2 3 6ৰে অংককেইটা লিখিব পৰা তিনিটা অংক বিশিষ্ট আটাইবোৰ সংখ্যা লিখিব কৈছে আমাক হয়নে। তো তোমালোকে কেনেকৈ কৰিবা চোৱা, কেনেকৈ কৰিবা। এক নম্বৰ তো তোমালোকে লিখি ল'বা। প্ৰথমতে 2 3 6 এনেকৈ লিখি ল'বা। মই লিখি দিছোঁ ইয়াত, দেখিছা মই লিখি লৈছোঁ যে 2 3 6 অংক তিনিটাৰ সহায়ত গঠন কৰিব পৰা তিনিটা অংক বিশিষ্ট সংখ্যা আটাইবোৰ হ'ল হয়নে। আটাইবোৰ হ'ল কি লিখিবা, প্ৰথমতে সংখ্যা লিখিব কৈছে হয়নে। কি হ'ব প্ৰথমতে লিখি ল'বা। তো চোৱা প্ৰথমতে আমি সৰুৰ পৰা লিখোঁ। 2 3 6 এটা হ'ল, আকৌ চোৱা 3 6 2 হয়নে। আকৌ চোৱা কি হ'ব 6 2 3 লিখিব পাৰোঁ হয়নে। আকৌ চোৱা কি লিখিব পাৰোঁ আমি 3 6 হয়নে 3 6 2 লিখিব পাৰোঁ আমি একবাৰ লিখিব পাৰোঁ 6 3 2 লিখিব পাৰোঁ আমি হয়নে 6 3 2 হয়নে। এনেকুৱা ধৰণৰ আমি লিখিব পাৰোঁ আটাইবোৰ। আৰু লিখিব পাৰোঁ আমি হয়নে কি লিখিব পাৰোঁ 2 6 হয়নে 2 6 এনেকৈ লিখিব পাৰোঁ 2 6 3 এনেকৈ লিখিব পাৰোঁ আমি হয়নে। আৰু লিখিব পাৰোঁ আমি নিজে সাজি লিখিব পাৰোঁ ইয়াত হয়নে। সংখ্যাবিলাক আমি সাজি পেলাই আমি কিন্তু কি কৈছে আমাক সংখ্যাবিলাক যাতে দুবাৰ ব্যৱহাৰ নহয়, এবাৰতকৈ বেছি ব্যৱহাৰ নহয় যাতে হয়নে। এনেকৈ লিখিব পাৰোঁ আমি। আকৌ চোৱা কি লিখিব পাৰোঁ আমি 3 6 3 2 6 লিখিব পাৰোঁ হয়নে 3 2 6 3 2 6 লিখিব পাৰোঁ। চ' তোমালোকে এনেকৈ লিখিলেও হৈ যাব হয়নে, ইমানটো লিখিলেও হৈ যাব। সেইটো হৈছে তোমালোকৰ কুৱেশ্যন নম্বৰ 5ৰ 1 নম্বৰ এনচাৰ। চ' এতিয়া 2 নম্বৰটো চোৱা কি কৈছে আমাক। 2 নম্বৰটো চোৱা 047 হয়নে 047 অংক তিনিটা সহায়ত লিখিব পৰা তিনিটা অংক বিশিষ্ট সংখ্যা আটাইবোৰ লিখা। ইয়াতো একেই, তিনিটা অংক বিশিষ্ট সংখ্যা আটাইবোৰ লিখিব কৈছে হয়নে, কিন্তু এবাৰহে ব্যৱহাৰ কৰিব পাৰি বুলি কৈছে। চ' কুৱেশ্যন নম্বৰ 2 চোৱা। এতিয়া কুৱেশ্যন নম্বৰ 2 হয়নে চেম আগৰ দৰে লিখি ল'বা তোমালোকে। 2 নম্বৰটো চোৱা 0 4 7 অংক তিনিটাৰ সহায়ত লিখিব পৰা তিনিটা অংক বিশিষ্ট আটাইবোৰ সংখ্যা হ'ল লিখা। কি লিখিব পাৰা 4 0 7 হয়নে। আৰু লিখা 7 0 4 হয়নে এনেকৈ লিখিব পাৰোঁ আমি হয়নে। আৰু লিখা কি লিখিব পাৰোঁ চোৱা 4 0 লিখিলোঁ আমি। কি লিখিব পাৰোঁ 7 4 বা 4 7 0 লিখিব পাৰোঁ। আকৌ কি লিখিব পাৰোঁ 7 0 4 লিখিব পাৰোঁ
হয়নে? আমি এনেকৈ লিখিব পাৰোঁ। আৰু কি লিখিব পাৰোঁ আমি বোলে চাই লওঁ। তোমালোকে এইটো বেলেগ বেলেগ ধৰণে লিখি ল'বা তোমালোকে, কিন্তু 0 আগফালে হ'ব নোৱাৰিব, কাৰণ 0 আগফালে দিলে মানে এইটো সংখ্যাই নহ'ব, হয়নে? তোমালোকে এনেকৈ লিখিব পাৰা, হয়নে? ইমানটো লিখি দিলেও হৈ যাব। সেইটো হৈছে তোমালোকৰ কুৱেশ্যন নম্বৰ 5ৰ 2 নম্বৰ এনচাৰ, হয়নে? এতিয়া চোৱা আমি কুৱেশ্যন নম্বৰ 6টো কৰোঁ, হয়নে? কুৱেশ্যন নম্বৰ 6 কি দি আছে চোৱা। কুৱেশ্যন নম্বৰ 6টো চোৱা এবাৰ। কুৱেশ্যন নম্বৰ 6 চোৱা। কুৱেশ্যন নম্বৰ 6টো চোৱা। কুৱেশ্যন নম্বৰ 6A 1টো চোৱা। 4টা অংক বিশিষ্ট এটা সংখ্যা দশকৰ স্থানৰ অংকটো 3, হয়নে? 4টা অংক বিশিষ্ট কৈছে, হয়নে? 4টা অংক বিশিষ্ট এটা সংখ্যাৰ দশকৰ স্থানৰ অংকটো 3 কৈছে। হাজাৰৰ স্থানৰ অংকটো দশকৰ স্থানৰ অংকটোৰ সমান কৈছে, হয়নে? এককৰ স্থানৰ অংকটো দশকৰ স্থানৰ অংকটোৰ দুগুণ বুলি কৈছে। শতকৰ স্থানৰ অংকটোৰ নিজা মান আৰু স্থান মান একে। সংখ্যাটো কি হ'ব তেতিয়াহ'লে, হয়নে? কেনে কৰিবা তোমালোকক দেখাই দিছোঁ মই, তোমালোকে স্কিপ নকৰাকৈ চাবলৈ চেষ্টা কৰিবা। ইয়াত চোৱা 1 নম্বৰটো 4টা অংক বিশিষ্ট এটা সংখ্যাৰ দশকৰ স্থানৰ অংকটো 3 বুলি কৈছে। কিমানটা অংক বিশিষ্ট কৈছে? 4টা অংক। কি কি হ'ব লাগিব ইয়াত চোৱা, মই লিখি দিছোঁ তোমালোকক কি কি হ'ব লাগিব। একক, দশক, শতক, হাজাৰ। হাজাৰলৈকে 4টা অংক বুলি কৈছে। একক, দশক, শতক, হাজাৰ 4টা অংক হ'ব, হয়নে? 4টা অংক হ'ব। এতিয়া কুৱেশ্যনটো চোৱা কি কৈছে আমাক। কুৱেশ্যনটো চোৱা, 4টা অংক বিশিষ্ট এটা সংখ্যা দশকৰ স্থানৰ অংকটো কৈছে আমাক। দশকৰ স্থানৰ অংকটো, হয়নে? দশকৰ স্থানৰ অংকটো, এইটো দশকৰ স্থানৰ অংকটো, হয়নে? দশকৰ স্থানৰ অংকটো কি বুলি কৈছে আমাক আমি চাব লাগিব কুৱেশ্যনত। দশকৰ স্থানৰ অংকটো, দশকৰ স্থানৰ অংকটো 3। দশকৰ স্থানৰ অংকটো কিমান বুলি কৈছে আমাক? 3 বুলি কৈছে, হয়নে? দশকৰ স্থানৰ অংকটো কিমান বুলি কৈছে? 3 বুলি কৈছে। তাৰপিছত কৈছে আমাক হাজাৰৰ স্থানৰ অংকটো এইটো, হয়নে? হাজাৰৰ স্থানৰ অংকটো দশকৰ স্থানৰ অংকটোৰ সমান বুলি কৈছে, মানে এইটো 3 হ'ব, হয়নে? এতিয়া কৈছে এককৰ স্থানৰ অংকটো, একক চাব লাগিব। এককৰ স্থানৰ অংকটো দশকৰ স্থানৰ অংকটোৰ দুগুণ। এককৰ স্থানৰ অংকটো দশকৰ স্থানৰ যোনটো দশকৰ স্থান আছে তাৰ দুগুণ বুলি কৈছে। তেতিয়া কি হ'ব? ইয়াৰ 6 হ'ব, হয়নে? দুগুণ কৰিলে মানে এই দুগুণ কৰিলে 2 পূৰণ কৰি দিয়া 6 হ'ব, হয়নে? 6 হ'ব। এতিয়া কৈছে আমাক শতকৰ স্থানৰ অংকটো। এতিয়া শতকৰ স্থানৰ অংকটো নিজা মান আৰু স্থান মান একে বুলি কৈছে। এতিয়া নিজা মান আৰু স্থান মান একে বুলি কৈছে, তো আমি কি বহাব পাৰোঁ? ইয়াত 0 বহাব পাৰোঁ, হয়নে? 0 স্থান মান একে আৰু নিজা মান একে হয়। এতিয়া সংখ্যাটো লিখিব কৈছে। এতিয়া কি লিখিবা তোমালোকে? এতেকে সংখ্যাটো লিখি দিয়া। তোমালোকে সংখ্যাটো এতিয়া লিখি দিব পাৰা। এতেকে আমি পাই গ'লোঁ সংখ্যাটো হ'ব কি? 3036, হয়নে? 3036 এইটো হৈছে তোমালোকৰ 6ৰ কুৱেশ্যন নম্বৰ 1, হয়নে? এইটো হৈছে কুৱেশ্যন নম্বৰ 1 6ৰ। তো তোমালোকে চাই ল'বা, যিহেতু আমাক ইয়াত 4টা অংক দিয়া আছে, হয়নে? 4টা অংক দিয়া আছে, ইয়াত 4টা অংক বিশিষ্ট দিয়া আছে। তাৰে কৈছে চোৱা দশকৰ স্থানৰ অংকটো 3 বুলি কৈছে, তো আমি 3 বহালোঁ, হয়নে? তাৰপিছত আকৌ হাজাৰৰ স্থানৰ অংকটো দশকৰ স্থানৰ অংকটোৰ সমান বুলি কৈছে। যিটো 3 হ'লে মানে হাজাৰৰ স্থানৰ অংকটো 3 হ'ব লাগিব, এইটো বুজাইছে আমাক। তো কুৱেশ্যনটোতে চব এনচাৰ লুকাই আছে, হয়নে? তো কুৱেশ্যনটো ভালকৈ পঢ়িবা চবেই, তেতিয়াহ'লে সংখ্যাটো কি পালোঁ আমি? 3036 পাইছোঁ, হয়নে? তো এতিয়া আহোঁ আমি কুৱেশ্যন নম্বৰ 2লৈ, হয়নে? কুৱেশ্যন নম্বৰ 6ৰ এতিয়া কুৱেশ্যন নম্বৰ 6ৰ 2 নম্বৰটো চোৱা। 3টা অংক বিশিষ্ট এটা সংখ্যাৰ এককৰ স্থানৰ অংকটো দশকৰ স্থানৰ অংকটোৰ দুগুণ, হয়নে? আৰু দশকৰ স্থানৰ অংকটো শতকৰ স্থানৰ অংকটোৰ দুগুণ।
এনেকুৱা সংখ্যা কিমানটা থাকিব পাৰে আৰু কি কি? কিমানটা থাকিব পাৰে আৰু কি কি বুলি কৈছে হয়নে? তো প্ৰথমতে চোৱা তিনিটা অংক বিশিষ্ট কি কি হ'ব? একক, দশক, শতক, শতকে হ'ব হয়নে? তো লিখি ল'বা। ইয়াত চোৱা কুৱেশ্যনত চোৱা কি কৈছে আমাক, তিনিটা অংক বিশিষ্ট এটা সংখ্যা এককৰ স্থানৰ অংকটো দশকৰ স্থানৰ অংকটো দুগুণ। এককৰ স্থানৰ অংকটো হয়নে? এককৰ স্থানৰ অংকটো দশকৰ স্থানৰ এইটো দশকৰ স্থানৰ অংকটোৰ ইয়াৰ অংকটোৰ দুগুণ বুলি কৈছে। দশকৰ স্থানৰ অংকটো যদি এইটো 2 হয় তেতিয়াহ'লে ইয়াৰ দুগুণ বুলি কৈছে এককৰ স্থানটো হয়নে? এইটো 2 হ'ব, 4 হ'ব। তেতিয়া এইটো 2 হ'লে মানে এইটো কি হ'ব? 4 হ'ব হয়নে? দুগুণ বুলি কৈছে। আকৌ চোৱা আৰু দশকৰ স্থানৰ এইটো দশক হয়নে? দশকৰ স্থানৰ অংকটো শতকৰ স্থানৰ অংকটো দুগুণ। শতকৰ স্থানৰ অংকটো দুগুণ বুলি কৈছে মানে ইয়াতকৈ এইটো দুগুণ হ'ব লাগিব। দশকৰ স্থানৰ অংকটো দুগুণ বুলি কৈছে শতকৰ স্থানৰ হয়নে? দশকৰ স্থানৰ এইটো দশকৰ স্থানৰ অংকটো শতকৰ স্থানৰ অংকটোৰ দুগুণ বুলি কৈছে। তেতিয়াহ'লে কি হ'ব লাগিব? এইটো 1 হ'ব ইয়াত হয়নে? এইটো 1 হ'ব। তেতিয়া আকৌ ইয়াত দুগুণ হ'ব। ইয়াৰ দুগুণ কৰিলে তো মানে এইটো 2 পূৰণ কৰিছে হয়নে? ইয়াত 2 পূৰণ কৰিছে, এইটো চোৱা 2 পূৰণ কৰি দিছে হয়নে? 2 পূৰণ কৰিছে। এনেকুৱা কিমানটা অংক হ'ব মানে কৈছে আমাক হয়নে? কিমানটা আৰু এটা হ'ব চোৱা কি হ'ব লাগিব? ইয়াৰ দুগুণ বুলি হ'ব লাগিব, ইয়াৰ দুগুণ হ'ব লাগিব হয়নে? আকৌ চোৱা যদি এইটো আমি 8 দিওঁ তেতিয়াহ'লে কি হ'ব? এইটো 4 হ'ব হয়নে? 4 হ'বনে? এইটো 4 হ'ব। ইয়াৰ দুগুণ বুলি কৈছে, 4 দুগুণ 8 হ'ব হয়নে? আকৌ চোৱা ইয়াৰ দুগুণ হ'ব লাগিব দশক, তেতিয়াহ'লে কি হ'ব? এইটো 2 হ'ব। আকৌ চোৱা এইটো পূৰণ কাৰণ ইয়াৰ দুগুণ বুলি কৈছে আমাক হয়নে? শতকৰ স্থানৰ অংক মানে দশকৰ স্থানৰ অংকটো শতকৰ স্থানৰ দুগুণ বুলি কৈছে হয়নে? তেতিয়াহ'লে 4 হ'ব, এইটো 8 হ'ব কাৰণ এককৰ স্থানৰ অংকটো দশকৰ স্থানতকৈ দুগুণ বুলি কৈছে। তো 8 হ'ব। তো আমি দুটা অংক পালোঁ। এতেকে লিখা কিমানটা থাকিব তোমালোকৰ? এতেকে লিখা কিমানটা থাকিব? দুটা থাকিব হয়নে? এতেকে লিখা এতেকে দুটা থাকিব লিখিব পাৰা। কি থাকিব? লিখা থাকিব দুটা থাকিব। এইকেইটা হ'ল লিখি দিয়া। কি হ'ব? 1 2 4 আৰু কি হ'ব? আৰু 2 4 8 পাইছোঁ আমি হয়নে? তো এনচাৰ কি হ'ব? 1 2 4 আৰু 2 4 8। এইটো হৈছে কুৱেশ্যন নম্বৰ 6ৰ 2 নম্বৰটো সম্পূৰ্ণ হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা। এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগ পাম অন্য এটা ভিডিঅ'লৈ। থেংক ইউ, ধন্যবাদ সকলোকে।